তো গুড মৰ্ণিং ফ্ৰেণ্ডছ, আমি এতিয়া যাম নলবাৰী। তো ৰাতিপুৱা এতিয়া 5টামান বাজিছে আৰু উঠিছোঁ সোনকালে, কাৰণ নলবাৰীত আজি যাই পেলাই তাতে আকৌ চাফা চুফা কৰিব লাগিব ঘৰবিলাক, ঠিক আছে। তো আপোনালোকে ব্লগটো আজি চাই থাকিব। আজিৰ ব্লগটো নলবাৰীত ব্লগ হ'ব, ঠিক আছে। এয়া ৰাতিপুৱা চাওক, আমাৰ বিৰিয়ানীৰে ব্ৰেকফাষ্ট হৈ আছে। আমাৰ নাহিয়াও খাই আছে, এইটো আমাৰ নাহিয়াৰ নবেটা। আমি এতিয়া এতিয়া খাই আছে আৰু তাৰপিছত আমি এতিয়া ওলাম আমি নলবাৰীলৈ, ঠিক আছে। আপোনালোকে ব্লগটো চাই থাকিব। ৰাস্তা আপোনাক কি দেখুৱাব পাৰোঁ মই দেখুৱাই থাকিম ব্লগটো আজি। তো ফ্ৰেণ্ডছ চাওক, আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা, অভয়পুৰীৰ পৰা যাত্ৰা ষ্টাৰ্ট কৰিছোঁ নলবাৰীলৈ। আৰু এয়া আমাৰ নাহিয়া বহি আছে। নাই বেটা, ক'ত যাব বেটা? ভাল লাগি আছে মনটো? নাহিয়াৰ আজি মনটো ফূৰ্তি, মামা ঘৰত যাব বোলে। তো কথাটো হ'ল যে আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ব্লগটো চাই থাকক। ৰাস্তাত যদি কিবা কিবি পাই থাকোঁ, আপোনালোকক ধুনীয়া ধুনীয়া বস্তু দেখুৱাবলৈ চেষ্টা কৰি থাকিম। ব্লগটো কণ্টিনিউ কৰি থাকিব, ঠিক আছে। আচ্ছা, তোমাৰ কেনেকুৱা লাগিছে? কিয় আৰু নিজৰ জেগাত যাম, বেয়া লাগিব নেকি? ভালেই লাগিব। নিজৰ জেগাত গৈ আছোঁ, নিজৰ ঘৰত, ভাল লাগি আছে। ঠিক আছে, ব্লগটো চাই থাকক আপোনালোকে, মই দেখুৱাই থাকিম। আপোনালোকে ইয়াত চাওক, এইবিলাক সকলোৱে ইয়াতে মাকৈ খেতি কৰে আৰু মাকৈ খেতিবিলাকৰ মাকৈ গজিছে। এতিয়া মাকৈ গছবিলাক চাওক কমপ্লিটলি লাহে লাহে মৰি গৈছে। মই সন্মুখত আপোনাক দেখুৱাম এইখিনি এৰিয়াত, তাৰমানে যিটো বৰপেটা অভয়পুৰী বৰপেটা যিটো ৰ'ড আছে, এই ৰ'ডত আপোনাৰ মাকৈ খেতিটো বহুত হয়। আৰু এনেকৈ মানুহে মাকৈবিলাক শুকাই দিছে, এনেকৈ শুকাই দিছে। চাওক এইবিলাক মাকৈ খেতি, এইবিলাক কৰ্ণবিলাক এতিয়া শুকাই দিছে। শুকাই দি পেলাই এইবিলাক বজাৰত তেওঁলোকে বিক্ৰী কৰিব। এইবিলাক কৰ্ণ, চাৰিওপিনে কৰ্ণে কৰ্ণ। তো ফ্ৰেণ্ডছ, অৱশেষত আমি নলবাৰী আহি পালোঁ আৰু এই জাষ্ট গাড়ীৰ পৰা নামিছোঁ। গাড়ীৰ বস্তুখিনি নমোৱাই নাই, এতিয়া গাড়ীৰ ভিতৰত বস্তুখিনি আছে। আৰু আমাৰ নাহিয়া নাহিয়াটো বোলে ভোক লাগিছে, তো তাই কিবা কিবি কিনি আনিলে ৰাস্তাৰ পৰা। তো কথাটো হ'ল মই আপোনালোকক দেখুৱাই আছোঁ যে চাব যে আমাৰ নলবাৰী ঘৰৰ অৱস্থা কি হৈ আছে। 3 মাহ মূৰত আহিছোঁ আজি নলবাৰীত। তো ঘৰটো তালা মৰা আছিলে, তো কেনেকুৱা অৱস্থা হৈছে, গোটেই চাফাই কামত লাগিছে। তো মই আপোনালোকক দেখুৱাই আছোঁ চাওক, মই চাফাই কামত লাগিছে, মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ ভিতৰৰ অৱস্থা কি হৈছে। চ' এইটো ভিতৰৰ অৱস্থা চাওক, চাৰিওফালে ধূলা এনেকৈ চাওক। এইবিলাক কি অৱস্থা হৈ আছে, তাৰপৰা চাফা কৰি আছে এইবিলাক এনেকৈ চাওক, দেখিছেনে? 3 মাহ মূৰত অহা হৈছে আজি, না 3 মাহ নে? তো 3 মাহ মূৰত অহা হৈছে। তো 3 মাহ মূৰ বন্ধ আছিলে ঘৰটো, আৰু বন্ধ থকাৰ কাৰণে এইটো একদম ভিতৰৰে কি হৈছে, মানে এই ভেণ্টিলেশ্যনবিলাক আছে নহয়, এইপিনে ধূলিবিলাক সোমায়। তো অৱস্থা একদম খুব বেয়া। এইবিলাক চাফা কৰিছে এনেকৈ, গোটেইগাল ৰুমবিলাক চাফা কৰি থকা হৈছে। আৰু এটা বস্তু কৈছোঁ, ইয়াতে ভাড়াতীয়া থাকে, ভাড়াতীয়া এইটো ৰুমত থাকে। তো তেওঁলোকে ইফালে ছেপাৰেট ৰুম এইটো, তো তেওঁলোকে এইটো ৰুমত ভাড়া থাকে। কিন্তু ইফালে যিটো আমাৰ ৰুমটো আছে, এই যিটো ৰুমটো আছে, এই ৰুমটোত মানে আমি ভাড়া দিয়া নাই। এই ৰুমটোত আমি আহিলে থাকিব লাগে। চ' আজি সময় পোৱা নাছিলোঁ, ৰজা থাকিলে মাজত, ত' সেইকাৰণে আমাৰ অহাত দেৰি হ'ল। তো 3 মাহ মূৰত আহিলোঁ, তো বহুত বেছি লেতেৰা হৈ আছে। দেখিলে আপোনালোকে যে ঘৰৰ অৱস্থা কি হৈ আছে। তো প্ৰথমতে চাফা হৈ লওক, চাফা হোৱাৰ পিছত আপোনালোকক দেখুৱাই থাকিম আজি আমি দিনটো কি কৰোঁ, ঠিক আছে। তো আপোনালোকে ব্লগটো কণ্টিনিউ কৰি থাকিব। ব্লগটো ইয়াতে শেষ নকৰোঁ, কাৰণ আজি আপোনাৰ দিনটো জাৰ্ণি, আমি নলবাৰী জাৰ্ণিটো আপোনালোকক মই দেখুৱাম আজি আমাৰ জাৰ্ণিটো কি হয়, ঠিক আছে। তো ব্লগটো চাই থাকক। আজি দিনটো আমি কি কৰোঁ, কি এভৰিথিং মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰি থাকিম, ঠিক আছে। তো এইখন হৈছে আমাৰ লাডলি, এখন মোৰ লাডলি, মোৰ 2টা লাডলি আছে। এটা হৈছে আমাৰ নাহিয়া আৰু এটা হৈছে ছেকেণ্ড লাডলি। তো এইটো লৈ পেলাই আহি গৈছোঁ আমাৰ নলবাৰী, আৰু এইটো ইয়াত মই এটা পাৰ্কিং কৰি থৈছোঁ। তো ঘৰৰ চোতালটো মই দেখুৱাইছোঁ, চাওক কি অৱস্থা হৈছে। চোতালটো চাৰিওফালে একদম জংঘল হৈছে, জংঘল একদম জংঘল হৈ গৈছে চাৰিওফালে, এনেকৈ দেখিছে নাই? চাৰিওফালে জংঘল হৈ গৈছে। তো এইবিলাক চাফা কৰিব লাগিব। তো বহুত দিন মূৰত আহিলে এই প্ৰব্লেম হয় যে চাফা কৰাতে বহুত সময় যায়গৈ। তো যোৱাকালি আমি গধূলি আহিব খুজিছিলোঁ, কিন্তু গধূলি নাহিলোঁ, কাৰণ গাড়ী আহিলে ৰাতি চাফা কৰাতে অসুবিধা হৈ যায়। তো আজি দিনত ৰাতিপুৱাৰ ভাগতে আহিলোঁ, আৰু এতিয়া অলম'ষ্ট কেইটা বাজিছে? 11টা বাজিছে। তো 11টা বজাত আহি পাইছোঁ আমি নলবাৰী। আৰু চাফা হৈ লওক, তাৰপিছত ফ্ৰেছ হৈ পেলাই আৰু আমাৰ খোৱাৰ কাৰণে যোজাখিনি কৰিব লাগিব, ঠিক আছে। তো আপোনালোকে চাই থাকিব ব্লগটো, আপোনালোকক দেখুৱাই থাকিম আজি জাৰ্ণিটো। তো ফ্ৰেণ্ডছ, আমি এতিয়া মানে ঘৰ চাফ চিকুণ কৰিলোঁ, কৰাৰ পিছত মটৰ ফিটিং কৰিলোঁ, আৰু এতিয়া অকণমান ৰেষ্ট লৈছোঁ। আৰু জমেটোৰ পৰা অৰ্ডাৰ আহিছিলে, মই আপোনালোকক দেখাবলৈ পাহৰি থাকিলোঁ না বেটা। জমেটোৰ পৰা আমি কি খালোঁ এতিয়া আনি? ৰোল খালোঁ, চিকেন ৰোল অৰ্ডাৰ দিছিলোঁ। তো চিকেন ৰোল আমি খালোঁ, কিন্তু মই এইটো ভিডিঅ' ৰাখিব পাহৰি গ'লোঁ। একচুৱেলি বহুত ভোক লাগিছিলে, আৰু সেইকাৰণে ভোক লাগিছিলে কাৰণে আমি সোনকালে খাই দিলোঁ ৰোলখিনি না বেটা। তো কথাটো হ'ল যে ৰোলখিনি এই জমেটোৰ অৰ্ডাৰখিনি দেখুওৱা নহ'ল আপোনালোকক, আৰু আপোনালোকে কণ্টিনিউ কৰি থাকক ব্লগটো। অলপমান ৰেষ্ট লৈ লওঁ, তাৰপিছত বাকীখিনি দেখুৱাম গধূলি। চোৱা, আমাৰ নাহিয়া এতিয়া জাষ্ট ভাত খাই উঠিলে। বেটা কিহে ভাত খালা দুপৰীয়া?
কি খালা বইল কণী কণী খাইছা আৰু ভাজি ভাজি আৰু দালি আৰু দালি আৰু ৰাইচ আৰু ৰাইচ য়েছ চ' ফ্ৰেণ্ডছ আমি দুপৰীয়া সাজ খাই উঠিলোঁ জাষ্ট কোনোমতে আজি ৰাতিপুৱা মানে বনাবলৈ বেছি মানে কি হৈছে দেৰি হৈ যায় নহ'লে বেছি কিবা কিবি বনালে জাষ্ট ভাজি দালি আৰু কণীৰে ভাত খাই উঠিলোঁ আমাৰ নাহিয়া এতিয়া চাওক আমাৰ নাহিয়া এতিয়া ভাত খাই উঠি পেলাই এতিয়া মোবাইল চাই আছে অৰ্ডা ঠিক আছে গধূলি আপোনালোকক দেখুৱাম কি কি কৰোঁ চাই থাকিব ব্লগটো চ' আমি চাওক এতিয়া নলবাৰীত বজাৰলৈ আহিছোঁ বজাৰত তেনেকৈ অকণমান ফুৰি আছোঁ আৰু আজি ছানডে কাৰণে চাৰিওফালে সেমেকা হা আজি একো নাই চাৰিওফালে মানুহ মানে সমাগম একদম কম কাৰণ ছানডে ইয়াত বজাৰ বন্ধ থাকে অকণমান দেখুৱাই আছোঁ চাওক একদম খালী তো ফ্ৰেণ্ড চাওক এয়া আমি বজাৰৰ পৰা গৈ পেলাই চিকেন আৰু এটা ম'ম' লৈ আহিলোঁ অলপ মানে বজাৰত বতৰটো খুব বেয়া একাষৰ পৰা একদম ফেৰেগনি মাৰি আছে একদম পূৰা বিজুলী মাৰি আছে তো সোনকালে আমি গুচি আহিলোঁ বেছি সময় নাথাকিলোঁ কাৰণ বৰষুণ আহিলে দিগদাৰ হ'ব আজি কি নহওক আমি সকলোৱে গোটেইখিনি আহিলোঁ গোটেইখিনি এতিয়া ভিতৰত গ'ল আৰু তো আজি ইয়াতে ব্লগটো অন্ত পেলাওঁ মই আৰু কিবা কিবি দেখুৱাম বুলি ভাবিছিলোঁ আৰু বহুত জেগাত যাব মানে প্লেনিং আছিলে নলবাৰী জেগা কিছুমান জেগাত তেনেকুৱা কিছুমান ৰেষ্টুৰেণ্টত নাহি যাব খুজিছিলে কিন্তু আজি ছানডে বুলি মানে মেক্সিমাম মানুহখিনি নাই আৰু বতৰটো খুব বেয়া সেইকাৰণে আমি ৰেষ্টুৰেণ্টবিলাকত নোসোমালোঁ ৰেষ্টুৰেণ্ট মানে কিবা এটা খাম বুলি ভাবিছিলোঁ আৰু যি কি নহওক তো এই আজিৰ দিনটোৰ জাৰ্ণিখিনি কেনেকুৱা লাগিল ভাল লাগিছে যদি জনাব কমেণ্টত আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰিব সকলোৱে ভালে থাকক আজিৰ কাৰণে বাই বাই